নমস্কাৰ বন্ধুসকল, জীৱনত যিমানেই দুখ নাথাকক কিয় এই কাহিনীটোৱে সুখত থাকিবলৈ শিকাব। আমাৰ এই পৃথিৱীখনত দুই ধৰণৰ মানুহ থাকে। এক শ্ৰেণীৰ মানুহে সৰু সুৰা সমস্যা এটা আহিলেই ভয় খায়, দুখ কৰে, আৰু দ্বিতীয় শ্ৰেণীৰ মানুহজনে তেওঁলোকৰ জীৱনত ডাঙৰ সমস্যা আহিলেও সুখত থাকে, সকলো সময়তে নিজকে চম্ভালি ৰাখে। এক শ্ৰেণীৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত সকলো থকাৰ পিছতো দুখত থাকে। দ্বিতীয় শ্ৰেণীৰ মানুহ হ'ল সেইসকল যিসকলৰ তাত কিবা থাকক বা নাথাকক সদায় সুখত থাকে, হাঁহি থাকে। বন্ধুসকল, আপোনালোকক এটা কাহিনী ক'বলৈ ওলাইছোঁ। আপোনালোকৰ জীৱনত যিমান সমস্যা আৰু দুখ আহিলেও এই কাহিনীটোৱে আপোনালোকক সুখত আৰু হাঁহি থাকিবলৈ শিকাব। এজন ব্যক্তি মৰমৰো হৈ আছিল। তেওঁৰ নিজৰ পুতেকক এটা ৰূপৰ মুদ্ৰাই ভৰা কলহ এটা দি ক'লে, যেতিয়াই কলহটোৰ পৰা ৰূপৰ মুদ্ৰাবোৰ শেষ হৈ যাব তেতিয়া মই এটা প্ৰাৰ্থনা শিকাম, যিটো গালে আকৌ এই কলহটো ৰূপৰ মুদ্ৰাৰে ভৰি পৰিব। তেওঁ পুতেকৰ কাণত 4টা শব্দৰ প্ৰাৰ্থনা এটা ক'লে, তাৰপিছত মানুহজনৰ মৃত্যু। এতিয়া তেওঁৰ পুতেকে ৰূপৰ মুদ্ৰাৰে ভৰা কলহটো পাই বহুত সুখী হ'ল আৰু খৰচ কৰিবলৈ ধৰিলে। সেই ৰূপৰ টকাবোৰ খৰচ কৰোঁতে কৰোঁতে বহু বছৰ লাগি গ'ল। সিমান দিনে সি বাপেকে শিকোৱা 4টা শব্দৰ প্ৰাৰ্থনাটো পাহৰি গ'ল। কলহটো যেতিয়া খালী হ'বলৈ ধৰিলে সি বাৰে বাৰে চেষ্টা কৰিও বাপেকৰ 4টা শব্দৰ প্ৰাৰ্থনাটো মনত পেলাব নোৱাৰিলে। তাৰপিছত সি মানুহবোৰক সুধিবলৈ ধৰিলে। প্ৰথমতে সি ওচৰৰ মানুহজনক সুধিলে, এনেকুৱা কিবা প্ৰাৰ্থনা জানা নেকি য'ত 4টা শব্দ আছে? তেতিয়া ওচৰৰ মানুহজনে ক'লে, মই 4টা শব্দৰ প্ৰাৰ্থনা এটা জানো। ভগৱান মোক সহায় কৰা। সি শুনি ভাবিলে এইটো সেই 4টা শব্দ নহয়, সেইটোৰ শব্দৰ বহুত বেলেগ ধৰণৰ আছিল। সি বহুত 4টা শব্দৰ প্ৰাৰ্থনা বাৰে বাৰে গাই চালে, কিন্তু কলহটোত টকা নাবাঢ়িলে। সি মনে মনে বহুত দুখ কৰিলে। শেষত সি উদাস হৈ ঘৰত বহি থাকিল। তেনেতে এজন ভিক্ষাৰী তাৰ ঘৰলৈ আহিল আৰু ক'লে, মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, খাবলৈ কিবা আছে যদি দিয়া। সি ঘৰত থকা খাদ্য ভিক্ষাৰীজনক দি দিলে। এই ভিক্ষাৰীজনে খাদ্য খাই ভগৱানক প্ৰাৰ্থনা কৰিলে, হে ভগৱান, তোমাক ধন্যবাদ। হঠাৎ সি চক খাই উঠিল আৰু চিঞৰিবলৈ ধৰিলে। এইকেইটা সেই 4টা শব্দ আছিল। সি সেই 4টা শব্দ কোৱাৰ লগে লগে খালী কলহটো আকৌ ৰূপৰ মুদ্ৰাৰে ভৰি পৰিলে। বন্ধুসকল, এই কাহিনীটো আমাৰ জীৱনৰ লগতে জড়িত। সেই খালী কলহটো আমাৰ জীৱন আৰু সেই ৰূপৰ টকাবোৰ আমাৰ সুখ। যেতিয়ালৈকে আমি জীৱনত গোচৰ দি থাকিম, চিন্তাত থাকিম, তেতিয়ালৈকে আমাৰ জীৱনৰ খালী কলহটোলৈ সুখৰ সেই ক্ষণবোৰ নাহে। কিন্তু যেতিয়া আমি সকলো গোচৰ আৰু চিন্তা বাদ দি ভগৱানক প্ৰকৃত মনৰ পৰা ধন্যবাদ দিওঁ, তেতিয়া আমাৰ জীৱনটো সুখৰ ক্ষণবোৰেৰে ভৰি পৰে। মনত ৰাখিব, যিসকল ব্যক্তিয়ে সদায় গোচৰেৰে ভৰি থাকে তেওঁলোকে কেতিয়াও সুখত থাকিব নোৱাৰে। যিজন ব্যক্তি সদায় ধন্যবাদ ভাৱনাৰে ভৰি থাকে সেইজন ব্যক্তিক সদায় সুখ শান্তিত থকা দেখা যায়। ধন্যবাদ।